মহানগৰী 6 মাইলত দুই ব্যৱসায়িক চুৰিয়ে আক্ৰমণ কৰিব বিচৰা লোকজন হৈছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ৰাব্বানি সয়াম অৰ্থাৎ তেখেত খুব ধুনীয়া ফিল্ম বনায় খুব ভাল ইনফ্লুৱেঞ্চাৰ আৰু তেখেতেই এই ঘটনাটো সংঘটিত কৰিছে কি কৰিছে কিয় কৰিলে সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব এই ঘটনাটোৰ সন্দৰ্ভত এতিয়া সামাজিক মাধ্যমত টুলপাৰ লগাই দিছে বুলি ক'ব লাগিব প্ৰত্যেকৰে পোষ্ট আৰু প্ৰত্যেকটো নিউজ চেনেলতে এই বাতৰিটো প্ৰচাৰ কৰিছে আৰু কি হৈছিল কি নহৈছিল এখন 6 মাইলত ফলমূলৰ দোকান আছে আৰু সেই ফলমূলৰ দোকানখনত ৰাব্বানি সয়াম গ'ল আৰু যোৱাৰ পিছত ফলমূলৰ দোকানীৰ লগত প্ৰথমে তৰ্ক লিপ্ত হৈছিল আৰু সাধাৰণতে আমাৰ প্ৰত্যেকৰে কেতিয়াবা নহয় কেতিয়াবা হয় যে আমি বস্তু এটা কিনিব যাওঁ আমাৰ দাম দৰ নিমিলিলে বা কিবা এটা সংঘাত হয় আমাৰ দোকানীজনৰ মাজত আৰু ব্যৱসায়ীজনৰ মাজত আৰু আমাৰ নিজৰ এটো প্ৰত্যেকৰে হয় হেতু সাধাৰণ ব্যৱসায়ীৰ লগত কেতিয়াবা গ্ৰাহকৰ হেতু সংঘাত হয় প্ৰত্যেকৰে হয় কিন্তু কিয় চুৰিয়ে আঘাত কৰিলে লগত প্ৰথমে তৰ্ক লিপ্ত হৈছিল ৰাব্বানি সয়াম দুই ব্যৱসায়িক চুৰিয়ে আক্ৰমণ কৰি বৰ্তমান পলায়ত অৱস্থাত আছে ৰাব্বানি সয়াম আক্ৰমণ কৰাৰ পিছতে ৰাব্বানি সয়ামে তৎক্ষণাৎ পলায়ন কৰে কিন্তু অলপ পাছতে তেওঁ আকৌ ধৰে আৰু ধৰাৰ পিছত এটা ভিডিঅ' সামাজিক মাধ্যমত খুব চৰ্চা হৈ আছে বা খুব জনপ্ৰিয় হৈ আছে খুব মানুহে শ্বেয়াৰ কৰিছে আৰু সেই ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাইছে চুরি গেল ছিল চুরি গেল চুরি গেল ছিল এক সেকেন্ডে সংকটজনক পৰিস্থিতি হৈ পৰিছে ৰাব্বানি সয়ামৰ আৰু প্ৰত্যেকই ইমানেই বেছি কমেন্ট কৰিছে কমেন্টৰ ওপৰত কমেন্ট কিছু সময় পাছতে সোশ্যাল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে প্ৰত্যেকটো অসমৰ প্ৰত্যেকটো নিউজ চেনেলে সেই নিউজটো বজাইছে ভিডিঅ'টো দেখা মতে জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে খুব খঙত থকা নিচিনা লাগিছে হয়তো ৰাব্বানি সয়ামৰ ভুল আছেও হয়তো নাইও মোৰ ফালৰ পৰা এটা কথা কওঁ যেহেতু ময়ো এজন সমাজৰ ব্যক্তি মোৰ দৃষ্টিকোণৰ পৰা চাই এটা সৰুকে কথা কওঁ যদিও ৰাব্বানি সয়ামে এতিয়া কোনো ধৰণৰ তেখেতে ৰিপ্লাই দিয়া নাই কাৰণ ঘটনাটো কি হৈছিল তদন্তত কি হৈছিল সকলোখিনি এতিয়ালৈকে গম পোৱা নাই অকল থুলমূলভাৱে গম পোৱা গৈছে যে ৰাব্বানি সয়ামে দুজন ব্যৱসায়িক চুৰিয়ে আক্ৰমণ কৰে কিয় কৰিলে তদন্ত এতিয়ালৈকে বৰ্তমান হোৱাই নাই কাৰণ চিম্পুলকৈ দিছে যে তাত তৰ্ক হোৱাৰ কাৰণে আৰু সাধাৰণতে আমাৰ গ্ৰাহক আৰু ব্যৱসায়ীৰ মাজত তৰ্কটো হয় প্ৰত্যেকৰে হয় হয়তো এইটো এটা স্বাভাৱিক ঘটনা বুলি ক'ব লাগিব প্ৰথমতে এইটো স্বাভাৱিক ঘটনা যে ৰাব্বানি সয়ামে চুৰিয়ে আঘাত কৰা সেই ঘটনাটো স্বাভাৱিক ঘটনা নহয় কিন্তু সাধাৰণভাৱে ল'বলৈ গ'লে প্ৰথমে এইটো স্বাভাৱিক ঘটনা কাৰণ দুজন ব্যক্তিৰ মাজত ব্যৱসায়ীৰ মাজত কেতিয়াবা আমাৰ পইচা নিমিলে কেতিয়াবা আমাৰ কিবা নিমিলে বা কেতিয়াবা আমাৰ অকামিলা হৈ কিছুমান তৰ্কযুদ্ধ বা আমাৰ মাজত সংঘাত সৃষ্টি হয় মোৰ ফালৰ পৰা এটা কওঁ যে সম্পূৰ্ণ আমি কথাটো গম পাই লওঁ তাৰপিছত আমি দোকানীজনৰো কিবা এটা থাকিব লাগিব এনেই ৰাব্বানি সয়ামে এনেই আক্ৰমণ কৰি দিব নেকি ৰাব্বানি সয়ামে জানো এনেই আক্ৰমণ কৰিব সেই ফালৰ পৰা কিবা এটা হ'ব লাগিব আৰু আপোনালোকে সম্পূৰ্ণভাৱে ঘটনাটো তদন্ত জানি লওক কাৰণ আমি ঘটনা এতিয়া তদন্ত জনাই নাই ৰাব্বানি সয়ামে ৰিপ্লাই দিয়া নাই হয়তো দুইজনৰ মাজতে সংঘাত হ'ব লাগিব তাৰপিছতে হয়তো তেখেতেও মাৰিব বিচাৰিছিলে বা ঘটনাটো তদন্ত জানি লওক তাৰপিছত এতিয়া যদি যিজনে দোষী তেখেতে শাস্তি পোৱাটো মই বিচাৰোঁ যিটো সত্যটো হওক আৰু